সো ভাই বন্ধুসকল মই যেতিয়া পুলিচত চাকৰি পাইছোঁ 2022 মোৰ 2022 মে 12 তাৰিখত যেটো ৰিজাল্ট ওলাইছে ৰাতিপুৱা যেতিয়া ৰিজাল্ট আউট হৈছে 11 তাৰিখে মানে 11 তাৰিখ দিনা দিয়া কথা আছিল ৰাতি 10টা মান বজাত কিন্তু ৰাতি 11 তাৰিখৰ মই 12টা লৈকে নুখুলো মানে দিব নেকি ৰিজাল্ট কিন্তু এই দিনাখন ৰাতি 11 তাৰিখে 12টা লৈকে ৰিজাল্ট আউট নহলে গতিকে 12 তাৰিখত মই শুই আছো 12 তাৰিখে আৰু দিলেও ৰাতি অন্ধিয়াহে দিব তেনেকৈ শুই আছিলো তেতিয়া 12 তাৰিখে ৰাতিপুৱা 5:30 মান বজাত 5:30-6টা মান বজাত শুই আছো তেতিয়া মোৰ ভাইটি এজনে ফোন কৰিছে এই সাবজি বুলি মাতে তেওঁ ভিডিওটো চাই আছে চাগে চালে কমেন্ট কৰিব ভাইটি এজনে মাতে মই সাবজি বুলি মাতো তেওঁ ভাইটিজনে মোক ফোন কৰিছে সাবজি ৰিজাল্ট আউট হৈছে ন ৰিজাল্ট দিছে আপোনাৰ কি হ'ল ও ৰিজাল্ট দিছে নেকি ও দিছে কৈছে ও ৰবা মই চাই আছো তাৰ পিছত তোমাক মই জনাই আছো হা ৰবা মই চাই তাৰ পিছত মই টপ বুকুখন কপিছে আৰু আমাৰ ৰিজাল্ট এডমিট কাৰ্ডখন পটাপট উলিয়াইছে এডমিট কাৰ্ডখন উলিয়াই ফাইলৰ পৰা এডমিট কাৰ্ডখন উলিয়াই মেলি গুগলত চাৰ্চ কৰিছো slprb.assam.com তাত মই slprb বোৰ্ড অফিচিয়েলি মই সাৰ্চ কৰিছো আৰু তাৰ পিছত ৰিজাল্ট বুলি ওলাইছে তাৰ পিছত এডমিট কাৰ্ডৰ নাম্বাৰটো বহাইছো তাৰ পিছত ৰোল নাম্বাৰটো বহাইছো তাৰ পিছত সাবমিট কৰি দিছো তাৰ পিছত ঘূৰি আছে বুকখন টপ মানে এডমিট কাৰ্ডৰ ৰোল নাম্বাৰ বহাওঁতে মোৰ হাতখন কপিছে মানে কি হ'ব ঘূৰি গ'ল তাৰ পিছত উলাই গ'ল চাৰ্টখন উলাই মেনে উঠাইছো নীলাকে তলত মানে ধুনীয়াকৈ সিলেক্টেড বুলি মানে উলাই গ'ল মানে সিলেক্টেড তাৰ পিছত মানে স্ক্ৰিনশ্বটটো মাৰি দিলো মানে স্ক্ৰিনশ্বটটো মাৰি মেলি মই নীলাকে উলাই গ'ল বহুত ভাল লাগিলে মানে তাৰ পিছত সিলেক্টেড উলাই তাৰ পিছত দৌৰি আহিলো পাকঘৰলৈ গৈছো মা তাৰ পিছত কি হ'ল মাই চকাইছে কি হ'ল মানে খোৱা নাছিলে যে ৰিজাল্ট দিছে মই নিজে অকলে চাইছিলো ৰুমতে বিছনাতে তাৰপিছত মা কি হ'ল কিবা হ'ল নেকি তাৰপিছত মই চাকৰি পালো সঁচানে মায়ে খুব ভাল পাইছে দেউতা পথাৰত আছে দেউতা পথাৰত আছে নেকি মই দেউতাক কৈ দিবলৈ পুৰা মানে স্ক্ৰীনশ্বট মাৰি ষ্টেটাছ দি দিলো ইটো কোন আহিছে তেনেকুৱা বহুত এটা ভাল লাগি গ'ল আছে মনত একদম তাৰপিছত বেলেগ বাকীবোৰৰ ৰিজাল্ট ওলোৱা নাই বহুত মানে সিহঁতৰ মানে চাৰ্ভাৰ ডাউন হৈ গ'ল মানে বেলেগৰ বাকীবোৰ চাব নোৱাৰা হ'লে মানে আমাৰ শিৱসাগৰৰ মানে দিছামুখ এৰিয়া বুলি কয় তাত মানে মিনিমাম মোৰ 4 ঘণ্টামান আগত মোৰ ৰিজাল্ট প্ৰথম মোৰে ওলাইছে মানে বাকীবোৰ ওলোৱা নাই চাৰ্ভাৰ ডাউন মানে চাব পৰা নাই মানে প্ৰথম মোৰে ওলাইছে মোকে বাকীখিনি চবে মোক ফোন কৰিছে তোমাৰতো ফেক হ'ব পাৰে এতিয়া ইমান কিবা কৰিব নালাগে তাৰপিছত লগৰ এটাই ফোন কৰিছে তাৰ ৰিজাল্ট ওলোৱা নাই তাৰপিছত তুমি ষ্টেটাছটো ডিলিট কৰা মোক ফোন কৰি আছে চবে খামুৰি আছে তোমাৰ ৰিজাল্ট কি হ'ল ফেল হ'ল নেকি তাৰপিছত তেওঁ চাব পৰা নাই মানে তাৰপিছত মই ষ্টেটাছটো ডিলিট কৰি দিলোঁ মানে ষ্টেটাছ দিয়াটো ডিলিট কৰি দিলোঁ স্ক্ৰীনশ্বট মাৰাটো তাৰপিছত হয়নে নহয় মোৰ মানে ডাউট হৈ গৈছে মোৰ অকলে কেনেকৈ ওলালে তাৰপিছত এটা ওলাইছেগৈ আৰু আমুকে পাছ হৈ যাওঁ আকৌ মই লগাই দিলোঁ ষ্টেটাছ তেনেকুৱা হৈ গ'ল মানে বহুত ভাল লাগে এইটো সময়খিনিত চ'